ক'ত আছা ধুনীয়া দৃশ্য ক'ত আছা তুমি বৰ্তমান প্লিজ আপোনালোকৰ হাত জুৰি কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'ত লাইক কৰি দিব দেখি পাইছে আপোনালোকে ধুনীয়াকৈ সজাইছে সঞ্জিত দি আছে এখন নবাৰ গাড়ী নিছোঁ ইয়াৰ পাৱাৰ আছে দেখি পাইছে আপোনালোকে ধুনীয়াকৈ মণ্ডপটো সজাইছে আপোনালোকে দেখি পাইছে ইয়াত ধুনীয়া দৃশ্য এনেকৈ চাই থাকক ভালকৈ দেখাই আছোঁ আৰু ইয়াতে বহুত ট্ৰেফিক আজি অলপ খালী হৈ আছে কালিলৈ আৰু এটা ভিডিঅ' পাব পুৰা দৃশ্যটো উঠাই দিম ভালকৈ দেখি পাইছে বৰ্তমান চাই থাকক ভিডিঅ'টো বিৰাট ধুনীয়াকৈ সজাইছে ইয়াতে পুৰা আপোনালোকক ভিডিঅ'টো দেখা পাব দেখি পাইছে আপোনালোকৰ ৰঙা জিলেপি মিঠাই দোকান দেখিয়ে খাব মন গৈছে খাম বাৰু লাহেকৈ ভালকৈ দেখাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো পুৰা দৃশ্য দেখাই আছোঁ আপোনালোকৰ হাফুৰৰ দেখি পাইছে দোকান এতিয়া যাবি হা এতিয়া যাওঁ ক'ৰ ভিতৰত এই ৰবীন্দ্ৰ কৈ উঠ ইয়াত আহি যাব বৰ্তমান পেটি চেটি লাগে যদি ইয়াত আহিব চশমা দোকান চব আপুনি পাব ইয়াতে বৰ্তমান ইয়াত চেণ্ডেল পাব ব্লগেটো বনাই আছোঁ মোৰ ইয়াতে 100 টকা মাল পোৱা যাব 100 টকা মাল পোৱা যাব ইয়াতে সেয়া কাপ দেখিছে ধুনীয়াকৈ সজাই থৈছে কাপোৰ দোকান শ্ব'টো মজাকৈ আহিছে ন এটা খুলি কিবাৰ মান দিয়ে মনত আছে ন 50 টকীয়া 50 টকা মাত্ৰ 50 টকা এতিয়া 100 টকীয়া এটা 100 টকা নেকি 100 টকা ফিক্স প্ৰাইচ বুলি তাৰপিছতে মিঠাই লাগিলে 10-20 টকাতে পোৱা যাব আপোনাৰ এয়া ৰঙা জিলেপি দেখিছে এইটো কলা জিলেপি খাব এইটো খাবনে এইটো খাব যিটো ইচ্ছা সেয়ে খাব পাৰিব ইয়াতে এয়া বনাই আছে বৰ্তমান আইচক্ৰীম আছে সব আছে ইয়াতে আইচক্ৰীম এভৰিথিং বস্তু পাব পোৱা হওক আপোনালোকৰ পুৰা দৃশ্য দেখাই আছোঁ আপোনাৰ এই লাইনে শ্বৰ্ট কৰিলে কেতিয়া মানুহ মজা ব্লগ হ'ব ঘৰতে উল্টা পুল্টাকৈ খুৱাই দিব লাগিছিল এটা ফটো মাৰিব লাগিব দেখাই আছোঁ আপোনালোকক দেৱীক দেখাই আছোঁ আমাক দুৰ্গা দেৱীক দেখাই আছোঁ মা দুৰ্গাক দেখুওৱা দেখি পাইছে ধুনীয়াকৈ সজাইছে ধুনীয়াকৈ আনিছে এই আমাৰ সৰু মা লক্ষ্মী নেকি না দুৰ্গাই হয় ক'ত নমস্কাৰ এয়া দেখি পাইছে আপোনালোকে ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক পুৰা দৃশ্য ধুনীয়াকৈ চব মা দুৰ্গাৰ ফটোৱে মূৰ্তি পাব ইয়াতে দেখি পাব চাই থাকক ভিডিঅ'টো এণ্ড লাগে বিৰাট ধুনীয়া লাগিছে এইটো
এই কি নাম দিছে টাটা কনক শৰ্মা বগাইগাঁও আদৰিছোঁ বোলে। দেখি পাইছে ধুনীয়াকৈ সজাইছে দেখি পাইছে আপোনালোকে। ইয়াতে যোৱাবাৰ বহুত বতাহ খাইছিলোঁ কিন্তু গৰমত থাকিব পৰা নাছিলোঁ ইয়াতে।